আপোনালোকক আমি ৰংঘৰৰ বাকৰিলৈ লৈ আহিবলৈ যত্ন কৰিছোঁ আৰু কেইজনমান আমি প্ৰতিভাশালী ছাত্ৰ ঢোলবাদকক আমি আপোনালোকক চিনাকি কৰাম, অৰ্থাৎ আমি কেইজনমান আপোনালোকক ঢুলীয়াক চিনাকি কৰাম আৰু কেমেৰা সহযোগে দেখুৱাব যে এইসকল ছাত্ৰই শিক্ষা অৱস্থাতেই অৰ্থাৎ অধ্যয়নৰত অৱস্থাতেই তেখেতলোকে এই যি অসমীয়া সংস্কৃতি তেখেতলোকে জীয়াই ৰাখিবলৈ যত্ন কৰিছে আৰু এইসকল ছাত্ৰই এই বৰ্ষ বুলিয়েই নহয় বিগত বৰ্ষসমূহতো বিভিন্ন স্থানত গৈ ঢোল বজাই জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু এই বিশেষ এই যি পাঁচজন ঢুলীয়া এই পাঁচজন ঢুলীয়াৰ আমি এটা ঢোলৰ চেও আমি শুনিম আৰু আমি আপোনালোকক লৈ যাবলৈ যত্ন কৰিছোঁ এই ঢোল বাদন এই অনুষ্ঠানটোলৈ। আমি অকণমান ৰখাইছোঁ, তোমাৰ সন্মুখলৈ আহিছোঁ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী তথ্যজ্যোতি গগৈ। কেতিয়াৰ পৰা ঢোল বজাইছা? মই 2023 চনৰ পৰা ঢোল বজাইছোঁ। ক'ত পঢ়ি আছা? মই নামডিমুখ মধ্য ইংৰাজী বিদ্যালয়। এই বৰ্ষ কোন বিহু অনুষ্ঠানত আচলতে তুমি গৈছা? চাৰিং কেন্দ্ৰীয় বিহু সন্মিলন, মগৰহাট কেন্দ্ৰীয় বিহু সন্মিলন, কথা কেন্দ্ৰীয় বিহু সন্মিলন আৰু KP চাৰিআলি। মানে কেইবাখনলৈ গৈছা হয়নে? আৰু এজন আমাৰ ছাত্ৰ আছে, তোমাৰ সন্মুখলৈ আহিছোঁ। তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম বিজ্ঞান গগৈ। ঢোল বজাবলৈ কেতিয়াৰ পৰা লৈছা? 2024 চন। কেনেকুৱা লাগে ঢোল বজাই সদায়? ভাল লাগে হয়নে? আৰু এজন আমি প্ৰতিভাশালী আমি ঢোলবাদকক আপোনালোকৰ সন্মুখলৈ আনিব যত্ন কৰিছোঁ। নামটো কি তোমাৰ? নমস্কাৰ, মোৰ নাম দিব্যাংশু চেতিয়া। ঘৰ ক'ত? মোৰ ঘৰ নাজিৰাত। এই বৰ্ষ বিহু অনুষ্ঠান আচলতে কৰিছা, আমিও দেখিছোঁ। এবাৰ ক'ত কৰিলা বিহু অনুষ্ঠান? এইবাৰ মই KP চাৰিআলি, দুলীয়াজান বিহুতলী, নামৰূপ বিহুতলী আৰু বহুত কৰিলা। এবাৰ আচলতে বিহু আহিলেই আচলতে ঢোল বজাবলৈ যোৱা কেনেকুৱা অভিজ্ঞতা পাইছা? কেনেকুৱা মঞ্চসমূহত কেনেকুৱা দেখিছা? আচলতে বহুত ভাল দেখিছোঁ। বহুত ভাল পাইছা। আৰু এজন আমাৰ আচলতে আছে, তোমাৰ সন্মুখলৈ আহিছোঁ। কেনেকুৱা লাগিছে এইবছৰ বিহু অনুষ্ঠান কৰি? এইবাৰ বহুত ভাল লাগিছে। ক'ত কৰিছা বিহু? এইবাৰ মই দুলীয়াজান বিহুতলী আৰু কি বুলি নামৰূপ বিহুতলী, তাৰপৰা KP চাৰিআলি আৰু ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, চাৰিং কেন্দ্ৰীয় বিহু সন্মিলন আৰু বহুত কৰিছা হয়নে? আৰু এজন আমি লৈ আহিছোঁ, এয়া হৈছে প্ৰাচুৰ্য কুমুদ দিহিঙীয়া। আৰু এইবছৰ ক'ত বিহু অনুষ্ঠান কৰিছা বা আচলতে আমি জানো যে তুমি বহু কম বয়সৰ পৰা তুমি এই যি বিহু অনুষ্ঠান তুমি কৰিছা, গোটেই যদি মানে অভিজ্ঞতাসমূহ যদি ক'বলৈ যদি যোৱা কেনেকুৱা আচলতে পাইছা বিহু অনুষ্ঠান কৰি পেলাই? বিহু কৰি মই বহুত ভাল পাইছোঁ, বিশেষকৈ ঢোল বজাই আৰু মোৰ বহুত ভাল লাগে। আৰু মই এতিয়ালৈকে বহুতখিনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ আৰু তাত ফলাফলো পাইছোঁ। আচলতে তুমি কিমান বছৰৰ পৰা বিহু কৰিছা বুলি কৈছা? মই 2019 চনৰ পৰা বিহু কৰিছোঁ। তুমি বিভিন্ন সময়ত পুৰস্কাৰো পাইছা, কি পাইছা? মই এতিয়ালৈকে বহুতখিনি পুৰস্কাৰ পাইছোঁ। তাৰ মাজতে মোক বহুতখিনি নিউজ চেনেলে সন্মানো জনাইছে। তাৰভিতৰত মোক JDP নিউজে শিশু শিল্পী সন্মান জনাইছিলে আৰু কপিলী বাদ্যযন্ত্ৰী শিল্পী জনাইছিলে। অসম উদয় তৃতীয় গোষ্ঠী অসম সুভাষা বঁটা দিছিলে আৰু মোক অসম শিল্পী কাননৰ তৰফৰ পৰা মোক প্ৰতিভাৰত্ন বঁটা দিছে। আৰু মই এই অলপ দিনৰ আগতে মই চৰ্দাৰ বল্লভভাই পটেল ৰাষ্ট্ৰীয় এৱাৰ্ড পাইছিলোঁ। আমি শেষত আমি সামৰণি মাৰিম আৰু তোমালোকৰ পৰা এটা আমি আকৌ ঢোল আচলতে আমি ঢোলৰ এটা আমি গুমগুমনি আমি শুনিম আৰু আমি সামৰণি মাৰিবলৈ লৈছোঁ অসম উদয়িতৰ এই সাংস্কৃতিক সাক্ষাৎকাৰটো। আৰু আমি সকলোৰে পৰা এটা ঢোল বাদন আমি শুনিব খুজিছোঁ।